এই দলংখন যাওক, দলং ফুল, মানুহ দি ফুল গাইছ, ইমান মানুহ হৈছে। Hello and welcome back to my YouTube channel and new another video. আজি হৈছে বিজয় দশমী। তো বিজয় দশমীত আমি আহিছোঁ নলবাৰী বিজুলী ঘাট। তো বিজুলী ঘাট দেখিছেনে বাৰু? এই চাই লওক বিজুলী ঘাট। ইয়াতে হ'ব দেৱীক বিসৰ্জন দিয়া হ'ব। তো কেনেকৈ দেৱীক বিসৰ্জন দিয়ে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু A to Z আমি দেখুৱাম প্ৰথমৰ পৰা লাষ্টলৈকে। তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, স্কিপ নকৰাকৈ। মানুহ গাইছ, মানুহ চাই লওক, মানুহ বাপৰে বাপ। আৰু আহিবা আছে মানে এখন পূজাৰে তাৰমানে এইবিলাক 3 লাখ আৰু 4-5খানমান পূজাৰ মূৰ্তি আনকি আছে আৰু অলপ দেৰিকৈ মানুহ যাব। মই ভিডিঅ'ত দেখি আছোঁ, আপোনাৰ ভিডিঅ'টো চাই থাকক। ক্ৰমান্বয়ে এটা এটাকৈ মূৰ্তি লাইন বাই লাইন পাগলীয়াৰ বুকুলৈ লৈ যাই আছে আৰু তাত বিসৰ্জন কৰা হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু আপোনালোকে কমেণ্ট বক্সত দুৰ্গা মাৰ নামত এটা বেষ্ট কমেণ্ট কৰি দিয়ক। তো হেপী দুৰ্গা পূজা অল অফ ইউ মোৰ ফালৰ পৰা। গাইছ মানুহ তো মানুহ গাইছ চক, মানে কি এটা মূৰ্তি আনাতে ইমান মানুহ আহিছে আৰু 3-4টা মূৰ্তি আনাৰ পিছত কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব চাই লওক। এইখন ফিল্ড এতিয়া শুকা গ'ল হৈছে আৰু অলপ দেৰিকৈ চাব, মানে কি মই বুজাব নোৱাৰিম মানে কিমান মানুহ হ'ব। তোমালোকে ভিডিঅ' সম্পূৰ্ণ শেষলৈকে চাই থাকা। চ' গাইছ চাই লওক মানুহ সমাগম হৈছে এতিয়া। আৰু ইয়াৰ বয়োজ্যেষ্ঠ লোকসকলক চাওক, কি লিমিটত মানে কি জোচত মানে নাম কীৰ্তন কৰিছে। চাই লওক কি জোচ এটা, চাওক ভিডিঅ'টো চাই লওক কি জোচত মানে কি চাওক জোচ চাওক সিহঁতৰ, মানে কি ক'ম আৰু অলপ দেৰিকৈ মানুহ চাব গাইছ, মানুহ দেখি আছোঁ। জোচ এইবিলাক জোচ আৰু দেৱী মূৰ্তিটো এতিয়া থ'ব ইয়াতে। তো গোটেইকেইটা থৈ কিবা কৰে কিজানি, কিবা পূজা চূজা কৰে নেকি। তো ভিডিঅ'টো চাই থাকক আৰু মানুহ চাওক গাইছ, এতিয়া অলপ মানুহ চাওক, এই দলং ফুল হৈ গৈছে আৰু এইটো চাইড চাওক। তো ভিডিঅ'টো চাই থাকক সকলোকে। তো আৰু আহিবা আছে মানুহ গাইছ। চাওক না মানুহ, মই ওপৰত উঠি আছোঁ। তো এটা এটাকৈ মূৰ্তি নি আছে পাগল দিয়াৰ বুকুত। তো দুই এটা বিসৰ্জন কৰিলে আৰু ইয়াত এতিয়া আনি আছে দেৱীৰ মূৰ্তিটো। তো চাই থাকক। গোটেইবিলাকে একেলগে লৈ যাই আছে। এপাকে মানে বেছি দূৰলৈকে লৈ যোৱা নাই, মানে কি এপাকে অলপ দোৱা আছে মানে ইয়াতে ওচৰতে তাৰমানে বিসৰ্জন কৰি দিব। সেইটো চাইড যাব আঁকিছে মানে। এতিয়া চাব বিসৰ্জন দিলে এতিয়া দেৱীক। তো চাই লওক ভিডিঅ'টো। সকলো মানুহৰ জোচ চাওক না, জোচ
জোস এই বাপ বাপ জোস স্যার পকা মারা হারিয়ে তো পাগল দিয়ার বুকুৰ পৰিৱেশটো চাই লোৱাক না গাইছ মানে কি কম মানে কি মোৰ ভাষা বুজাব পৰা নাই মানে আৰু এটা বস্তু দেখি দি আছোঁ এই দলংখন চাওক দলং ফুল মানুহ দি ফুল গাইছ ইমান মানুহ হৈছে মানে কি আৰু এটা মূৰ্তি নি আছে মানে কি এই ছেকেণ্ড পূজাখনৰ মানে মূৰ্তিটো লৈ যাই আছে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক এই দেৱী দুৰ্গা মাই তাৰ মানে নেক্সট পূজাৰ মূৰ্তিটো লৈ যাই আছে তো অলপ মানে কি কম মানে ইমান কেইখন পূজাৰ একেলগে মানে অলপ টাইম লৈ মানে দেৱীৰ মূৰ্তি বিসৰ্জন কৰি আছে তো এনেকুৱা এটা ঠাইত 4-5খন মূৰ্তি বিসৰ্জন কৰি কি লিমিটত মানুহ আহিব এইটো ভাবি চাওক না তো এইটো মূৰ্তি বিসৰ্জন দিব এতিয়া তো চাই লওক তো জোচ মানুহবিলাকৰ জোচ চাই লওক না আৰু এইটো বিসৰ্জন দিয়া হৈ গ'ল তো গধূলিও হ'ল আৰু মোক চিনিয়ে নাপায় ফাৰ্ষ্ট মাৰিব লগা হৈছে গাইছ মানে কি ক'ম এতিয়া আমি এনেকৈ ৰাস্তালৈকে যাই থাকোঁ তো এতিয়া আমি ইয়ালৈকে আহিলোঁ তো আৰু এখন চাওক আৰু এখন গাড়ী আহি গ'ল মানে কি আহিয়ে থাকিব আজি আহিয়ে থাকিব গাইছ মানুহ মানে কি ক'ম আৰু So guys, আজি ভিডিঅ'টো ইমানে যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ